খুৰী অ খুৰী খুৰী কি হ'ল? কাক লাগে? খুৰী নাই নেকি ঘৰত? কিয়? মাক কিয় লাগে? মোক কওক কি আছিল? তাৰমানে মই বস্তু দুটা আনিছিলোঁ ৰাখিব নেকি? কি বস্তু? কিবা মূৰ্তি চূৰ্তি চুৰ কৰি অনা নাইতো? নহয় নহয় ভাইটি তুমি ভুল বুজছ মানে নকয় কিয় তেতিয়াহ'লে কি আনিছে? এইকেইটা কোন আহিছে? খুৰী খুৰী মতা শুনিলোঁ। চিনি পাইছি না খুৰী? মই আপোনাৰ ছোৱালীৰ বিয়াত যে বেণ্ড পাৰ্টি বাজাব আহিছিলোঁ। হয় নেকি? অ আহা আহা বহা, ইয়াতে বহা। আহা বহা। মানে 10 বছৰ আগতে বহুত সপান দেখি গুৱাহাটীলৈকে নাহিছিলোঁ। লগৰ এটাই ক'লাক গাঁৱতে যে গুৱাহাটীত বোলে বেণ্ড পাৰ্টি বজালি বহুত টকা পায় বিয়া মাখানত। সেই বুলি ভাবি তিৰিটোক লগত লৈ গুচি আহিলোঁ। গুচি আহি এই ইয়াতে যে পাহাৰ এখন আছে কৃষ্ণনগৰ পাহাৰতে এটা ভাড়াঘৰ লৈছোঁ। ভাড়াঘৰতে সেনেকৈ আছোঁ। আহাৰ পে তাৰপিছত 2-3 বছৰমান ঠিকছে বাজালোঁ। একদম বহুত কেইখন বিয়া মাৰিছোঁ। টাকাও বহুত পাইছিলোঁ। টাকা নাপাওঁ নহয়, পাইছোঁ। সেয়ে আৰু চলি পলিও তাৰপিছত 2টা হ'ল। তেনেহ'লেনো তোমাৰ কি অসুবিধা? অসুবিধাৰ কথা সুধিছে খুৰী। যোৱা 5 বছৰে একখানো বিয়াত আমাক বাজাব মাতা নাই। আজিকালি বিয়াত বেণ্ড পাৰ্টি নালগে। আমাক কোনো বাজাব নামতে। আপোনালোকৰ এই ভণ্টিৰ এই বিয়াখনত যি লাষ্ট বাজিছিলোঁ তেইটাৰ পে এইকেইটা এই একদম মানে মেৰে থোৱা আছে যোৱা 5 বছৰৰ পে। আপুনিতো বেলেগ কিবা কামো কৰিব পাৰে নে কিবা লাজৰ কথা আছে? নাই নাই, মই একো কাম কৰিব লাজ নকৰোঁ। মই কাঠমিস্ত্ৰী জগালিও খাটছোঁ, ৰং মিস্ত্ৰীৰো মই কাম কৰিছোঁ, আৰু বহুত দিন বেলেগৰ ঘৰত যাই জংঘলো কাটছোঁ। আনকি মই মানুহৰ ঘৰৰ গোটেংকিও চাফা কৰিছোঁ। মই কামত লাজ নকৰোঁ আই। এই 3 মাহৰ পে এই যে বেমাৰটো লাগলাক, মোৰ আৰু তিৰিৰ কথাটো বাদেই, ঘৰৰ চলি পুলি দুটাক এসাঁজ ভালকে খুৱাব পৰা নাই। মানুহে কৈছি, চৰকাৰেও কৈছি ঘৰত থাকক, সুৰক্ষিত থাকক। ভোকত থকা চলি পুলিৰ মুখত চাই ঘৰত থাকিব পাৰি? তিৰিও মোৰ বেলেগৰ ঘৰে ঘৰে যায় কাম কৰে, কিন্তু এই 3 মাহ যে বেমাৰ হৈছি, ঘৰৰ মালিক মাখানেও তাইক যাবা মানা কৰছি। বাপু, দুখ নকৰিবা, দিনবোৰ ভাললৈ আহিব। এই বাচনাকেইটা ৰাখক খুৰী, মোক কেইটামান টকা দিয়ক। বহুত দিন চলিকেইটাই ভালকে এসাঁজ খাব বনাই। মই যেতিয়াই বাহিৰৰ পে যাই ঘৰত সোমাওঁ, তাৰপিছত চলিকেইটাই ৰখি থাকে, আশাত ৰখি থাকে। সৰুটো একো বুজি নাপায়, একো বুজি নাপায়। সি মোক কয়, দেউতা ডিমান বিয়ে ডিমা খাবা মন গৈছি। মই তাক কেনেকে বুজাওঁ যে মোৰ যে এটা ডিমা কিনবাও সামৰ্থ্য নাই মোৰ। বাপু, নাকান্দিবা, সকলো ঠিক হৈ যাব।
এইকেইটা ৰাখক। হে আমি যিখিনি পাৰোঁ তোমাক সহায় কৰিছোঁ। যোৱা 3 মাহ ধৰি প্ৰায় সকলো মানুহৰে একেই দৈন্যতাৰ অৱস্থা। তুমি এই বাজনাকেইটা তোমাৰ লগতে ৰাখা। আপোনালোকক কি বুলি ধন্যবাদ দিম খুৰী? বহুত দিন পিছত আজি মোৰ তিৰিচলীয়ে এসাঁজ ভালকে খাব পাব। আহোঁ। যোৱা। ৰ'বচোন, এইকেইটা লওক। আৰু এই মাস্ক এখন আছে, ঘৰৰ পৰা যেতিয়াই বাহিৰলৈ ওলাব পিন্ধি পেলাই ওলাব। আহোঁ আহোঁ খুৰী। বাৰু। হে ভগৱান, সকলোৰে দুখ কষ্টবোৰ দূৰ কৰা।